প্ৰথম 2019ত চিনাকি হৈছিলোঁ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি মানে ফেচবুক নহয় ইনষ্টাগ্ৰাম বহুত হাই বহুত দিলে হাই হেল্ল' ফাৰ্ষ্ট চাইছোঁ ফেচবুকত আছেনে মানে ফেচবুকত আছে কিন্তু মেছেজ নাই মানে একোৱে মেছেজ নাই হা ফেচবুকত কিন্তু ইনষ্টাগ্ৰামত দি থাকে মানে অকল তাৰপৰা মই সুধিলোঁ তোমাক যে ফেচবুকত থাকে ফেচবুকত মেছেজ নাই মোক কেলৈ ইনষ্টাগ্ৰামত দিছা তাৰপিছৰ পৰা কথা কণ্টিনিউ হৈ গ'ল আৰু এটাকৈ নাম্বাৰ এক্সচেঞ্জ হ'ল তাৰপিছত কথা ষ্টাৰ্ট আৰু অকণমান সময় ৰখোৱালে কিন্তু ৰখোৱালে খঙো উঠিছিলে তাৰপিছত নাই যাওঁগৈ বোলো তাৰপিছত ক'লোঁ যে যাওঁগৈ তাৰপিছত ক'লে যে নাই মই গৈছোঁ বোলে কৈছে ওচৰতে আছিলে কিন্তু সেই ওলাই অহা ভয় মানে সি ৰখি আছে তাত ময়ো তাতে আছিলোঁ ফটো শ্বুট কৰি আছিলোঁ তাৰপিছত সুধি আছে মোক ক'ত আছা মই কৈছোঁ আছোঁ আৰু টাউনতে মানে পুখুৰী পাৰত কিন্তু বিচাৰি ফুৰিছে মই সি য'ত যে মই পলাই দিওঁ মানে তাত ভয় এটা আছিলে আৰু তাৰপিছত লগৰ এজনী ঘৰলৈ গ'লোঁ তাৰপিছত তাৰপৰা তাই লাষ্টত খং উঠি গ'ল মানে যে নাই লগ নকৰোঁ মানে তাৰ মোৰ বেয়া লাগিলে কৰিলোঁ আৰু ৰাতি হ'ল কৰি মানে সেইবাৰে ফাৰ্ষ্ট লগ কৰা তাৰপিছত মই গুৱাহাটী গুচি গ'লোঁ খুব টোপনি আগতে ফাৰ্ষ্ট ডে মানে টোপনি বেলেগ টোপনি মানে তোমাৰ 9টামান বজাতে কয় অঁ ঠিক আছে তুমি শুবা মই শুই দিয়ে বুলি কৈ সুধিব আৰু এনেকুৱা তাৰপিছত লাহে লাহে অলপ কথা পতা হ'ল আৰু কথা বেছি টাইম পাতি থাকিব নোৱাৰে মানে এনেকুৱা সি মানে বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড মানে চব ডাইৰেক্ট কৈ দিয়ে মানে হা যি হওক এইবোৰ তেলিওৱা বা কিবা সেইবিলাক নাজানে মানে সেই গুণটো ভাল লাগিলে একচুৱেলি মোৰ আটাইতকৈ ভাল লগা মুমেণ্ট সি যেতিয়া মাক দেউতাকক লৈ আমাৰ ঘৰলৈ গৈছিলে ফাৰ্ষ্ট দুবাৰ ঘৰৰ আগৰ পৰা পিক কৰিছিল কিন্তু মাহঁতৰ লগতে মানে ফাৰ্ষ্ট কৰিছোঁ ঘৰলৈ আৰু ইভাগে ধৰি লওক সোমাবলৈ ভয় নহয় পিটন চিটন দি দিব পাৰে ন কুকুৰ চকুৰ মেলি দিব আজিকালি তো সেইকাৰণে মানে ঘৰত লৈ গৈছোঁ আৰু গাইড হিচাপে কওঁ মানে তাক যে তুমি ঘৰত কোৱা কথাটো কোৱা কৈ থাকোঁ কিন্তু সি নকয় মানে হা বহুত দিন লগাইছে আৰু ক'বলৈ চ' মই ভাবোঁ ই সঁচাকৈ ভাল পায় নে নাপায় মানে নে এনেই কৈ থাকে চ' লাষ্টত ক'লেগৈ আৰু তাৰপৰা গৈছে 2022ৰ 21 এপ্ৰিলত গৈছে যিটো কওঁ চিধা চিধিকৈ কৈ দিওঁ তো সেই বস্তুটো বিষয়টো মানে যদি বুজি পাই পাব আৰু যদি নাপায় নাই চিম্পুল তো মোৰ লজিকটো হ'ল সেইটো মানে আৰু সেইটো হিচাপতে ধৰি লওক চাগে পচন্দ কৰিলে যে ল'ৰাটো বোলে এনেকুৱা তেনেকুৱা তো বোলে পাৰি আৰু
আমাৰ মানুহ মাতিলে তাৰপিছত ছোৱালী ঘৰৰ পৰা তেনেকৈ অহা যোৱাটো হৈ লাষ্টত আজি বিয়া আৰু তলত বহিছে তাকে দেখি আমাৰ কই নাই ককাল